এয়া হৈছে আমাৰ ঘৰৰ গাহৰি বইল ৰেচিপি। কাটি লৈছোঁ বিলাহী, মান ধনিয়া লৈছোঁ, জালুক, আদা নহৰু, পিঁয়াজ আৰু জলকীয়া। তাৰপৰা কুকাৰটোত এচামুচ তেল দি লৈছোঁ যাতে সেইখিনি লাগি নধৰে। তাৰপৰা গোটেই কাটি লোৱা বস্তুখিনি একেলগে তাত দি অকণমান নিমখ দি লৈছোঁ আৰু আদা নহৰু দিছোঁ। আপোনালোকে আপোনালোকৰ হিচাপত দিব পাৰে। আৰু মই চব বস্তু হাতেৰে কৰিয়ে ভাল পাওঁ, তো হাতেৰে দিছোঁ। জালুকৰ গুড়িখিনি দিছোঁ, তাৰপৰা জিৰা দিছোঁ, অকণমান ধনিয়া দিছোঁ। তাৰপাছত ভালদৰে লৰাই অকণমান গৰম মছলাও দিছোঁ। গৰম মছলা দিলে অকণমান ফ্লেভাৰটো ভাল লাগে খাই। তাৰপৰা এই মান ধনিয়াখিনি ভালদৰে কাটি দি দিছোঁ যাতে ফ্লেভাৰটো বইলতে আহি যায়। তাৰপৰা একাপ পানী দি ধুনীয়াকৈ ঢাকনি মাৰি দিছোঁ। তাৰপৰা 3টা চিটি যাবলৈ দিছোঁ। এয়া আমাৰ বইল গাহৰি ৰেডি। কেনেকুৱা লাগিছে? আদি খাবানে? আমাৰ ল'ৰাটোৱে খাব দেই আদি। চাওঁ দাঁত চাওঁ। ই